beauty of this place. Oh my God! And Rahul Singh कुछ भी view देखो थोड़ा सा बहुत जा आगे से ओ भाई साहब oh my God what the ছোৱালী অকল ছোৱালী तो हेलो नमस्कार मेरे नमस्कार मैं আপোনালোকক পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ' চাই থকাৰ বাবে আৰু মই আপোনালোকক দিয়া প্ৰতিশ্ৰুতি মই আজি ৰাইড কৰিবলৈ আহিছোঁ সো টিয়কৰ পৰা ৰাইডটো ষ্টাৰ্ট কৰিছোঁ প্ৰতিটো এই এপিছডটো গোটেই এপিছডটো টিয়কৰ পৰা ষ্টাৰ্ট হ'ব গোটেই ছিজনটো সো প্ৰথম আমি যাম আপোনালোকক প্ৰথম যাই আমি টিয়কৰ পৰা মাজুলীৰ পৰা তাৰপিছত ধেমাজি হৈ লখিমপুৰ পামগৈ লখিমপুৰৰ পৰা তাৰপিছত পামগৈ আমি গহপুৰৰ পৰা তাৰপিছত পামগৈ আমি তেজপুৰৰ পৰা আকৌ আমি যোৰহাটলৈ ঘূৰি আহিম চ' এই গোটেই ৰাইডটো কেৱল আমি হাইৱেটো গৈ নাথাকোঁ আমি এই গোটেই ৰাইডটো কেৱল হাইৱেটো গৈ নাথাকোঁ চ' হাইৱেটো গৈ নাথাকোঁ ইয়াত যিখিনি ভাল প্লেচ আছে সেই প্লেচখিনি গৈ যাবলৈ চেষ্টা কৰিম চ' আপোনালোকে গোটেই সহযোগিতা দিব চ' আমি এতিয়া গৈ আছোঁ নিমাতী ঘাট তো নিমাতী ঘাট আমি ফেৰীত চুৰিব লাগিব গৈ পিনি এতিয়া আপোনাৰ লগভগ হৈছে 11 বাজি গৈছে আৰু টিয়কৰ পৰা আমি আহিছোঁ কাকজান কলেজ পাৰ হৈছোঁ হৈ পিনি এতিয়া আমি গৈ আছোঁ নিমাতী ঘাটলৈ নিমাতী ঘাটত লাডুগড়ি আমি লাডুগড়ি সোমাই পিনি নিমাতী ঘাট পামগৈ তো তাত আমি ফেৰীত উঠিমগৈ ফাৰ্ষ্ট চ' নাও আমি পাইছোঁহি এতিয়া নিমাতী ঘাট ফেৰী ছাৰ্ভিচ পাইছোঁহি আৰু ইয়াৰ পৰা আমি যাম মাজুলীলৈ ইয়াত আছোঁ আমি মাজুলীলৈ যাম এখন গামোচাখন অকণমান প্ৰব্লেম হৈছে চ' ইয়াৰ পৰা আমি যাম মাজুলীলৈ চ' মাজুলীৰ পৰা এইটো চক এখন নাৱত চলা গাড়ী পৰ্যন্ত লৈ যাব পাৰে দেখিছে ডাঙৰ গাড়ীলৈকে লৈ যাব পাৰে এখন নাৱত চুহি মাজুলী কমলাবাৰী পাইছোঁহি আৰু মই এখন লগাই লৈছোঁ আৰু ইয়াত ক'ত হেলমেটটো পিন্ধিব লাগিব সেইকাৰণে চুলিৰ কাৰণে প্ৰব্লেম হয় কাৰণে লগাই লৈছোঁ ইয়াৰ হেলমেটটো পিন্ধি হেলমেট লগাই হৈ গ'ল নেক্সট আহি গ'ল মাজুলী আৰু মাজুলীত দেখিছে কিমান ধূলি কমলাবাৰী পাইছোঁ এণ্টাৰটেইনমেণ্ট গান গাই যাম শুনি গৈ থাকিব ধুনীয়া ছোৱালীয়া মোৰ পদূলিৰ মুখেৰে ৰাতিপুৱা স্কুললৈ যায় মন গ'লে কেতিয়াবা সুহুৰি মাৰিলে মোৰ ফালে কেৰাহীকে চাই মন নদীৰে জৰা গৰা খহি যায় চপৰে জৰা গৰা খহি যায় চ' লাহে আমি গৈ থাকিলোঁ এনেদৰে গান গাই মাজুলীৰ বুকুৱে পাইছোঁহি মেইন মাজুলী মণিকাঞ্চন তোৰণ স্থাপিত হৈছিল 2014 চনত এখন তোৰণ চ' লাহে আমি পালোঁহি মাজুলী তোৰণ সোমালোহি আৰু এতিয়া আমি ইয়াৰ পৰা গৈ থাকিম মাজুলীৰ বুকুৰেদি চ' মাজুলীৰ প্ৰেমত আপুনি যদি এবাৰ আহে মাজুলীৰ প্ৰেমত পৰি যাব ইয়াত যি সৌন্দৰ্যতা ভৰপূৰ এখন ঠাই মাজুলীৰ নিচিনা এখন ঠাই নাপাব কিন্তু দেই এইটো মই ক'ব পাৰিম আপোনাক গাৰণ্টি দি হ'ব আৰু পানী হ'ব পাৰে কিন্তু ইয়াৰ নিচিনা এখন ঠাই আপুনি ক'তো নাপাব যেতিয়াই আপুনি মাজুলীলৈ আহিব এটা গান আপোনাৰ মুখত ভাহি আহিবই জুবিন দাৰ গানটো মই পৰিবই আপোনাৰ আপুনি যোনেই নহওক লাগিলে বুঢ়া মানুহেই হওক যেতিয়াই মাজুলীলৈ আহে এটা গান আপোনাৰ মনলৈ আহিবই গানটো আপোনাক অকণমান গাই দিছোঁ কওকচোন মই নোগোৱাৰ আগত আপুনি ক'ব পাৰিব লাগিব আৰু কোনটো গান আপোনাৰ মনলৈ আহিব ডিং 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 মাজুলীত দুজনী ছোৱালীয়ে দুফালে খাবতি বসুততে পাৰে সিপাৰে ধূলি কৰা বিউটি মাজুলীত ইমান ধুনীয়া ছোৱালী আছে আগতে আহিছোঁ সেইকাৰণে মাজুলী প্ৰেমত আপুনি পৰিবই এবাৰ যদি আপুনি মাজুলী আহে মাজুলী প্ৰেমত আপুনি পৰিবই 100% মই গাৰেণ্টি দিব পাৰোঁ মাজুলী প্ৰেমত পৰিবই কেৱল মাজুলী প্ৰকৃতিৰ প্ৰেমতো পৰিব আপুনি মাজুলী ছোৱালী প্ৰেমতো পৰি যাব পাৰে এবাৰ আহক আপুনি আছোঁ গড়মূৰ এতিয়া মাজুলী গড়মূৰ পাইছোঁহি জাষ্ট কৰি থাকা ভিডিঅ'
মাজুলী গড়মূৰ পাইছোঁ জাষ্ট, আৰু এখন হৈছে আৱৰ্ত ভৱনলৈ এইফালে যায়, আৰু আমি পোনে পোনে গৈ থাকিম লাহে 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 লাহে। চ' শ্ল' কৰোণা পৰেগা, ইয়াত অকণমান ভিৰ আছে চাব, লাহে 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 মাজুলী গড়মূৰ সত্ৰ এইফালে যায়। চ' আমি এতিয়া পোনে 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 লাহে 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 গৈ থাকিম। ইয়াত ট্ৰেফিক আছে, চ' আমি হেলমেট লগাইছোঁ, মই ভয় নাই, আমি হেলমেট লগাইছোঁ, আমি এইফালে লগাইছোঁ হেৰি। মাজুলীত অকণ ধূলিটো বেছিয়েই, চ' লাহে লাহে ধূলিটো বেছি হৈ গৈছে, চকুত সোমাইছেহি, হেলমেটো কাম কৰা নাই। চ' লাহে লাহে গৈ থাকিব লাগিব ইয়াত। অল ইজ ৱেল, অল ইজ ৱেল, অল ইজ ৱেল। ৰাইড কৰি আছোঁ যদিও অকণমান ভয় ভয় লাগি আছে। চ' নিজকে নিজে আমি কৈ আছোঁ অল ইজ ৱেল, অল ইজ ৱেল, অল ইজ ৱেল, সকলো ভালেই থাকিব, হয় না? অল ইজ ৱেল, অল ইজ ৱেল বুলি কৈ পিনে আমি গৈ আছোঁ আৰু। চ' লেটছ ৰক দি ব্লগছ, ৰক দি অসম, জয় অসম। চৰি পিছত মানে ভাইটি বহি আছেতো, চ' মই পিছত তাক ঠেলি ঠেলি গৈ আছোঁ, সি পঢ়ি যাবলৈ আছে, সেইকাৰণে মোক গালি দিছে। এইটো বাদ দিয়া, ইয়াৰ পৰা লগভগ আপুনি বোৱাৰী লাভাৰ, চৰি হেৰি হ'ল, ইয়াৰ পৰা লগভগ আপুনি গোগামুখলৈ ধৰি লওক অলমষ্ট 200 to 250 কিলোমিটাৰ্ছমান হ'ব, বেছিয়ে হ'ব আছে, মই চোৱা নাই ভালকৈ। 200 কিলোমিটাৰ্ছ to 250 কিলোমিটাৰ্ছ হ'ব পাৰে। চ' এইটো ৰাইড কমপ্লিট তালৈকে বহুত দূৰ হ'ব, ৰাস্তাটো অকণমান বেয়া। এতিয়া আমি পাইছোঁহি জেংৰাইমুখ, এখন মাজুলীত পৰে, উজনি মাজুলীত পৰে। এখন স্কুল এখন আছে চাইড, ৰুৱাট बुक स्टॉल, वाओ, इंग्लिश स्कूल जैसा लग रहा है। सो আমি পাইছোঁ যেন জেংৰাইমুখৰ পৰা আমি গৈ আছোঁ, গোগামুখৰ অভিমুখে অলপ দূৰ আছে, কিন্তু বহুত দেৰি হৈছে দেই, 2:29। তেনে সময় বহুত সৎ ব্যৱহাৰ কৰিব লাগে, আজি গম পালোঁ দেই। ৰাতিপুৱাই যদি অহাহেঁতেন অলৰেডি আমি পাই গ'লোহেঁতেন। এইজনে কেলা আগত দিয়ে ৰৈ গৈছে বাইক, ৰাস্তা বেয়া 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 বেয়া, শ্ল' কৰ্ণাৰ পৰেগা, লাহে 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 যাব লাগিব। চ' ক্ৰচিং ৰোড, এইফালে এফালে 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 ঢকুৱাখানা কোনফালে যায়? এইটো ৰাস্তা যায় ন? অঁ, থেংক ইউ। চ' ঢকুৱাখানা যায় এইটো ৰাস্তাত, আমি উল্টা ৰাস্তাত আহিছিলোঁ। চ' থেংকছ টু ভিজিট এগেইন পাঞ্জাৱ নেশ্যনেল বেংক। আমি ইয়াত কোনফালে গৈছোঁ পাতা নাই, মই চাব লাগিব অকণমান দেৰি গৈ পিনি। অ' ভাই সাহাব দেখো, व्हाट द ब्यूटी ऑफ दिस प्लेस देखो तुम, प्लेस देखो कैसा लग रहा है। वो मजा मजा मजा, व्हाट रोड देखा, उफ, रास्ता चुआ, তুমি ৰাস্তা চোৱা, ইমান ফ্ৰী ৰাস্তা। ইয়াত আৰু তুমি 180 মান উঠিয়াই দিব পাৰিবা, কিন্তু 180 নাযাওঁ আমি, 51ত গৈছোঁ। পাগল হৈ যাব। আহিব এবাৰ যদি সময় পায়, অসমখন ঘূৰিবলৈ আহিব এবাৰ। ৱাও, হোৱাট দ্য বিউটি অফ দিছ আছাম। আৰু মই এতিয়া আছোঁ ধেমাজিলৈ যোৱা ৰাস্তাৰ মাজত, মাজুলীৰ পৰা ধেমাজিলৈ যোৱা ৰাস্তাত গৈ আছোঁ মই এতিয়া। And this is our Assam. Wow. धीरे धीरे सांसों को धीरे धीरे, नैनों को धीरे धीरे। কেতিয়াবা আপোনালোকে বাইকত গৈ থাকোঁতে গান গাই পাইছেনে? যেতিয়া মই বাইক চলাওঁ তেতিয়া গান মুখলৈ কিন্তু আহেই, এইটো মানে মোৰ অভ্যাসত পৰিণত হৈ গৈছে। মই যেতিয়া মানে বাইকখন ষ্টাৰ্ট দিওঁ তেতিয়াৰ পৰা মানে গানটো মনলৈ আহিয়ে থাকে, যিকোনো গান। চ' সেইকাৰণে গান গাই আহিয়ে থাকোঁ আৰু প্লেচটো কিমান ধুনীয়া। চ' প্লেচৰ লগত মিলাই বেছিকৈ গানবিলাক বেছিকৈ মনলৈ আহি গৈছে, যিটি গান। যেতিয়া মই আহিব লৈছোঁ চাগৈ, এতিয়া আপুনি ভিডিঅ'কেইটা দেখি পিনি আপুনি ক'ব চাগে, নিজে ভাবি ক'ব, লৈ যা মোক লগতে লৈ যা, তই নহ'লে কি আছিলে গান, কিবা এটা আছিলা এনেকৈ বুলি ক'ব। প্লেচটো চাওক আপুনি, প্লেচ চাওক, হোৱাট দ্য বিউটি অফ দিছ প্লেচ। জয় অসম। বহিছে আৰু দিয়া ইহঁতে কৈছোঁ, ইয়া গুড বয়।
या तो माइक्रोफोन मिस्टर माइक तू जहाँ मुझे कुछ नहीं जाता है गरीबता है खोर सुपही काजरी जपादु सुकुर पता ধেমালির চলেরে কুরনুতি ফসি নিসু করি গীত জুৰি যায় আৰু এটা আমি পাইছোঁ এতিয়া ঢকুৱাখানা ৰাস্তাত গৈ আছোঁ অলপ দূৰ পাই গ'লে আমি ঢকুৱাখানা পামগৈ আৰু ঢকুৱাখানা পামগৈ ইয়াৰ পৰা তোমাৰ লগভগ 12 কিলোমিটাৰ 10 কিলোমিটাৰ নে 12 কিলোমিটাৰ আছে আৰু ঢকুৱাখানালৈ আৰু দিছ ইজ ৱাও হোৱাট দি নেম অফ দি ৰিভাৰ I don't know কোনোবাই যে জানা যদি কোৱা এইখন ৰিভাৰ কি হয় আৰু কাষে কাষে এখন আমাৰ দেখাব চেষ্টা কৰিম কাষে কাষে এখন নৈ বৈ গৈছে এই ৰাস্তা ৱাও কি জাল বুলি কয় পাতা নাই কুছ জাল হে আৰু ইয়াৰ সৰিয়হৰ খেতিটো একদম পুৰা তামাম হয় দেই বৰামান হয় সৰিয়হৰ খেতি এইবিলাক চব দেখিছে সৰিয়হৰ খেতিটো তামাম হয় ঢকুৱাখানা ছোৱালীজনী চিনি পাওঁ ঢকুৱাখানা কলেজ দিছ ছোৱালী অকল ছোৱালী কলেজ নেকি এখন বাৰু অকল ছোৱালীকে যাইছে চৰি শ্ল' কৰোঁতে পৰেগা ছোৱালী ড্ৰেছটো কিন্তু কলেজখন ড্ৰেছটো ভাল লাগিছে আৰু ছোৱালীজনীও কিন্তু ধুনীয়া লাগিছে This is ঢকুৱাখানা লাহে ঢকুৱাখানা দি আমি গৈ থাকিম আৰু এইফালে চাৰিআলি তিনিআলি আছে আকৌ কোনফালে ক'ত যায় ঠিক নাই আমি পোনে যাম নে এইফালে যাম গৰু